Hi guys, welcome to my YouTube channel. আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰৰ পিছফালৰ পৰা মানে গাহৰিকেইটাকে চাবলৈ আহিলোঁ। এইকেইটা দেই আমাৰ গাহৰি এইটো আমাৰ আৰু ইফালে এজনী আছে, সেইজনী হৈছে আমাৰ খুৰাহঁতৰ মানে সৰু খুৰাহঁতৰ। এহঁতক চাই বৈ অকণমান মোৰ জিম যাব হ'লে সেইকাৰণে আকৌ ঘৰলৈ বোলে উভতিলোঁ। আজি আকৌ বতৰটো ইমান ভাল নহয়, বৰষুণ দিবহে লাগিছে, সেইকাৰণে সোনকালে জিমলৈ যোৱাই ভাল। মানে এতিয়া ঘৰলৈ গৈ আছোঁ, মানে বায়ে চাহ বনাইছে, তাকে মাতিছে খাবলৈ। চাহকাপ খাই পিনি ডাইৰেক্ট ওলাওঁ জিমলৈ। বাকী গাইজ জিমলৈ ওলালোঁ দিয়ক, এতিয়া যাবলৈ ৰেডি আৰু মানে মই ওলাই ৰৈ আছোঁ, কিন্তু লগৰটোহে ওলাই হোৱা নাই। বাকী অৱশেষত সিও আহিলে, এতিয়া গৈ আছোঁ জিমলৈ। আমাৰ ঘৰৰ পৰা জিমলৈ বেছি দূৰ নহয় গম পায়, সেইকাৰণে লাহে লাহে গৈ থাকোঁ আৰু দুটা। তাকে আমাৰ ঘৰৰ চাৰিওফালে কিন্তু গোটেইখন বাগানেই, তাতে এইপিনে নতুনকৈ এখন বনাই আছে, এইফালে দুখন। তো গাইজ আৰু বেছি দূৰ নাই, অলপ আছে। তো গাইজ আমাৰ মানে ইয়াত প্ৰতি বছৰে গৰখীয়াখন পাতে, এইবাৰো পাতিছে 3 মাৰ্চত। তো আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ, আহিব সকলো। তো গাইজ অৱশেষত পালোহি দিয়ক, আৰু অকণমান আছে। তো গাইজ আহি জিম পাই গ'লোহি, এতিয়া চাইকেল লৈ গৈ ডাইৰেক্ট জিমৰ ওপৰলৈ যাওঁ। কিন্তু গাইজ আজি জিমত মৰা ভিডিঅ' বেছি দিব নোৱাৰিম, মানে আজি শৰ্মা নাহে, তাতে মোৰ কেমেৰা ধৰা লোৱা নাই। তো গাইজ জিম পাইছোঁহে, কিন্তু আজি মানুহ ইমান নাই, কাৰণ আজি মানে বতৰটো বেয়াটো, মানে বহুত মানুহ অহা নাই আজি। তো ডাইৰেক্ট কাপোৰ সলোৱাৰ ৰুমৰ পৰাই আৰু কাপোৰকেইটা সলাই লওঁ, এতিয়া মাৰিবগৈ লাগে আৰু বাইচেপ মাৰি আৰু টাইচেপ মাৰিম বুলি ভাবিছোঁ আজি। তো গাইজ কাপোৰ সলাই আহি গ'লোঁ আৰু এতিয়া ৱাৰ্ম আপ কৰিবগৈ লাগে। আজি এতিয়া টাইচেপ মাৰি লৈছোঁ প্ৰথমে বাৰত। মানে ৱৰ্কআউট কৰাৰ মাজে মাজে গাইজ পানীটো খাই থাকিব লাগে। মই ইমান নাজানো বাৰু, মোক দাদাজনে কৈছিলে, মানে মই প্ৰথমে পানী নাখাইছিলোঁ, তেওঁ মানে ক'লে বোলে তোমালোকে ৱৰ্কআউট যিমানে কৰিব মাজে মাজে পানীটো খাই থাকিবা। গাইজ পানী খাই টাইচেপ মাৰি হ'ল, এতিয়া বাইচেপত লগালোঁ। অলপ লেকচাৰ মাৰি লৈছোঁ আৰু লগৰকেইটাৰ লগত, এনেই আৰু অলপ ৰৈ পানী লেকচাৰ মাৰিছোঁ। যিহেতু আমাৰ জিমত খেল পাতিছে 17 মাৰ্চত, সেয়েহে ডেডলিফ্টৰ কাৰণে অকল প্ৰেক্টিচ কৰিছোঁ, এইবাৰ মই খেলিম বুলি ভাবিছোঁ মানে ময়ো। তো গাইজ মই আকৌ নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ নাম লৈ মাৰি দিলোঁ আৰু ভগৱানৰ কৃপাত গুচি গ'ল বাৰু। কোনে কোনে জিম যায় কমেণ্ট কৰিবাচোন, আৰু কোনে কোনে ডেডলিফ্ট কিমান কেজি মাৰে কমেণ্টত জনাবা। মানে মোৰ ডেডলিফ্ট আজিলৈকে 135তকৈ ওপৰত যোৱা নাই, চেষ্টা কৰিম যাবও পাৰিম, চেষ্টাৰ অসাধ্য একো নাই, সেয়েহে চেষ্টা কৰি আছোঁ। তো এতিয়া ডাইৰেক্ট আহি কেবুলত মাৰিছোঁ, মানে বাইচেপ টাইচেপ, আৰু এয়া কেবুল চেবুল মাৰি পানি একেবাৰে জিমৰ বাহিৰত লগ পাম। গাইজ ডাইৰেক্ট আহি গ'লোঁ পানীপুৰি দোকানত, মানে বায়ে পানীপুৰি পেকিং কৰি লৈ যাবলৈ কৈছিলে, তাকে লৈ লৈছোঁ আৰু তাকে পেকিং কৰি ল'লোঁ। দাদাজনে আকৌ মৰমতে বহুত দি দিলে। তো গাইজ পানীপুৰি পেকিং কৰি হৈ গ'ল, এতিয়া ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ, কিন্তু আজি খোজকাঢ়ি যাব লগা হৈছে, মানে আহি থাকোঁতে চাইকেলৰ চকাটোকে ফুটি থাকিলে, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ আৰু সি আগত লাহে লাহে গৈ আছে, ময়ো গৈ আছোঁ পিছত। তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই।